নমস্কাৰ মোৰ চেনেল ফাদাৰ এণ্ড সন ব্লগত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই অফিচৰ কামত আপোনাৰ বিধাননগৰ আহিছিলোঁ। মই ৱেষ্ট বেংগলত আহি এটা বস্তু দেখিলোঁ, ইয়াত খেতিত খুব গুৰুত্ব দিয়ে সকলো মানুহে। এয়া চাওক, ভেন্দি খেতি, এয়া এবিঘা দুবিঘা তেওঁলোকে ভেন্দি কৰিছে। এয়া ভেন্দি পুৰা ভেন্দি খেতি। এইফালে ভেন্দি আছে, আৰু এইফালে আছে লাও খেতি। লাও, এই গোটেই বাৰীখন লাও, এই বাৰীখন লাও। লাও অসংখ্য লাও লাগি আছে, অসংখ্য লাও। তেওঁলোকে লাও হেৰি কাৰণে কি কৰিছে, এইবিলাক তাঁৰ বান্ধি দিছে, এইবিলাক ৰছী বান্ধি দিছে, এইবিলাক ৰছী তাৰ ওপৰত গোটেই এনেকৈ বগাই গৈছে। পটককৈ মানুহ এজন এনেকৈ সোমাই যাব নোৱাৰিব, এইটো তাঁৰ এনেকৈ তাঁৰ বান্ধি দিছে। মই দেখাওঁ আপোনালোকক লাও। লাও যেতিয়া এই খেতিখিনি হৈ যাব, ভেন্দি হওক লাও হওক, তাৰপিছত তেওঁলোকে এই মাটিতে ধানৰ খেতি কৰে। গতিকে আমিও যদি অসমত যিসকলে চাকৰি পোৱা নাই, যদি খেতিত গুৰুত্ব দিয়ে, তেওঁলোকে এই তিতা কেৰেলা, এই তিতা কেৰেলা, আমিও যদি এইটো মনোভাৱেৰে খেতিত গুৰুত্ব দিওঁ, নিজেই স্বাৱলম্বী হ'ব পাৰিম। ধন্যবাদ। মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ। ভিডিঅ'টো ক্লিক কৰি থাকোঁতে যিজন এই বাগানৰ মালিক হয়, লাও আৰু ভেন্দি তিঁয়হ যোনে কৰিছে, মালিক মোৰ ওচৰতে আছে। তেওঁ এই লাওবিলাক এতিয়া ছিঙি আছে। লাওবিলাক তেওঁ এতিয়া মাৰ্কেটত মানে হ'লচেল ৰেটত এৰি দিব। এক লাও का कितना प्राइस है भैया? 15 रुपया। ये लाव का ओके, मार्केट में अभी होलसेल रेट में चला जाएगा। ओके, कल सुबह। ओके ओके ओके, এইবিলাক লাও তেওঁ ছিঙি আছে। ঠিক আছে, ধন্যবাদ। লাও, ভেন্দি আৰু ভেন্দি তিঁয়হৰ এইবিলাক ভিডিঅ' দেখালোঁ। লগতে মই শাকৰ ভিডিঅ' এটাও দেখাই দিছোঁ আপোনালোকক। এইবিলাক শাক কি নাম আছে শাকটা? উৰিয়া সাদা খুৰিয়া। অ'কে, ঠিক এই শাক কৰিছে তেওঁলোকে। ধন্যবাদ। এয়া জলকীয়া খেতি, কিমান জলকীয়া লাগি আছে। জলকীয়া ধন্যবাদ। পাচলিৰ বাৰীখন চাব যোৱাৰ বাবে আৰু ভিডিঅ' ক্লিক কৰাৰ বাবে তেওঁ মনতে ভাল পাই পেলাই মোক এই পাচলিখিনি উপহাৰ হিচাপে দিলে, আৰু পাচলি দিছিলে। মই তেওঁক নালাগে বুলি ক'লোঁ, মোৰ যিহেতু ফেমিলি সৰু, আৰু তেওঁক ধন্যবাদ জনাইছোঁ, আৰু আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।